এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল মই সংগীতাই মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি মই এটা মেগীৰ যোগেদি বনাব পৰা পকৰি ৰেচিপি লৈ আহিছোঁ আপোনালোকে যিসকলে এই ৰেচিপিটো আগতে ট্ৰাই কৰা নাই প্লিজ এবাৰ ট্ৰাই কৰি চাব আমি দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো আহক মেগী পকৰি বনাবৰ বাবে আমাক লাগিব বেকিং পিঁয়াজ মেগী বেচন জিৰা গুড়ি ধনিয়া গুড়ি আৰু অকণমান ৰেড চিলি এতিয়া মই এটা সস বহাই লৈছোঁ ইয়াত মই মেগীখিনি প্ৰথমে বইল কৰি ল'ম এতিয়া মই ইয়াত দিছোঁ এপেকেট মেগী মছলা এইখিনি এতিয়া ভালদৰে বইল হ'বলৈ দিম এটা বাচনত মই বেচন আৰু পিঁয়াজখিনি লৈ ল'লোঁ এতিয়া মই বইল কৰি লোৱা মেগীখিনি ইয়াত দি দিছোঁ এতিয়া দিছোঁ ৰেড চিলি পাউডাৰ আধা চামুচ জিৰা গুড়ি আধা চামুচ ধনিয়া গুড়ি এতিয়া এড কৰিছোঁ বেকিং পাউডাৰ আৰু ইয়াত এপেকেট মেগী মছলা দি দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু প্ৰয়োজন অনুসৰি হালধি এতিয়া এইখিনি মই হাতেৰে ভালদৰে মিহলাই ল'ম এইখিনি চাওক মোৰ মিহলোৱা হৈ গ'ল এতিয়া মই এখন গেছত কেৰাহী পাতি লৈছোঁ ইয়াত মই মিঠাতেল দিছোঁ আপোনালোকে ৰিফাইন তেল দিব পাৰে মই এতিয়া সানি থোৱা মিশ্ৰণখিনি অলপ অলপ পৰিমাণে দি দিছোঁ এনেদৰে মই গোটেইকেইটা ভাজি ল'ম এয়া চাওক আমাৰ গৰম গৰম পকৰি ৰেডি হৈ গ'ল যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব